Well, ভিডিঅ' মাৰ্কেটিং এইটো এটা ফিউচাৰত বহুত ডাঙৰ স্ক'প আছে অ'কে মই ইয়াত কোনো ফিল্ম বনাব দিয়া নাই কোনো মিউজিক ভিডিঅ' বনাব দিয়া নাই ঠিক আছে নিজৰ পাৰ্চনেল ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত যিটো ভিডিঅ' মাৰ্কেটিং ঠিক আছে তো টিকটক আই বিলিভ বহুতে ইউজ কৰিছা অ'কে তো টিকটকত এনেকুৱা বহুত কিছুমান ভিডিঅ' দেখা বা ইউটিউবতো পোৱা যায় বা ফেচবুকতো পোৱা যায় তো সেইবিলাক ভিডিঅ' কোনো নিজে বনোৱা ভিডিঅ' নহয় নিজে বনোৱা ভিডিঅ' মই ৰিকমেণ্ড কৰোঁ বাট কথাটো হৈছে যে সেইবিলাক ভিডিঅ' কোনো নিজে লাইক ফুটবলৰ মেটচ হৈ আছে ক্ৰিকেটৰ মেটচ হৈ আছে কোনোবা বেলেগ মানুহে স্পীচ দি আছে কোনোবা চাৰি কৰি আছে কিবা মুভি ট্ৰেইলাৰ যিয়ে নহওক যিকোনো ধৰণৰ ভিডিঅ' তো এই মাৰ্কেটটো কেনেকুৱা মই বুজাই দি আছোঁ আৰু ইয়াৰ পৰা ইনকাম কেনেকুৱা হৈ বুজাই আছোঁ এইটো অলপ টাইম কনজিউমিং হয় ইয়াত অলপ টাইম লাগে বাট কথা হৈছে ইয়াৰ ফিউচাৰ কিন্তু বহুত মানে ভাল আছে ঠিক আছে নিজে ভাবি চোৱা কিবা এটা বস্তু জানিবলগীয়া থাকে বা লাইক এইটো এটা অনলাইন কোৰ্চ আমি কি কৰিছোঁ ভিডিঅ'টো চাই আছোঁ কিন্তু কি হয় আগৰ দিনত মানুহবিলাকে পঢ়িবলৈ ভাল পাইছিল কিন্তু আজিকালি ভিডিঅ' চাই বা তেনেকৈ আমাৰ যিটো কমিউনিকেশ্যন হয় তো তেনেকৈ মানুহে বেছি ভাল পায় লাইক আমাৰো কিবা এটা প্ৰব্লেম হ'লে বা মোৰ ক্ষেত্ৰতে বা নিজৰ ক্ষেত্ৰতো নিজে ভাবি চোৱা কি আমি বুক এখন পঢ়ি চোৱা বা ইণ্টাৰনেটৰ আৰ্টিকল এটা পঢ়ি চোৱাতকৈ ভিডিঅ' এটা কুইকলি চাওঁ অ'কে তো তেনেকুৱা ধৰণৰ কথা যি নহওক কথাটো হৈছে যে ভিডিঅ' মাৰ্কেটিং চবতে ছেম হেৰি কৰা লাইক এটা প্ৰফাইল বনাই লোৱা প্ৰফাইল তুমি ইনষ্টাগ্ৰামত বনোৱা ফেচবুকত বনোৱা ইউটিউবত বনোৱা টিকটকত বনোৱা মানে যিমান পচিবল ভিডিঅ' প্লেটফৰ্ম আছে তুমি ইউজ কৰিব পাৰা ঠিক আছে এইটো মোবাইল হ'লেই এনাফ হৈ যায় তো চবতে হেৰি কৰা অ'কে ছেম নামেদি চবতে প্ৰফাইলটো বনোৱা আজিকালি ইণ্টাৰনেট ইজিলি থাকে তো নিজৰ নিডছটো চিলেক্ট কৰা নিডছ লাইক মানে নিজৰ কি বস্তু ভাল লাগে ভাল লগা বস্তুটোৰ ওপৰত কাম কৰি থাকিলে লং টাৰ্মলৈ কাম কৰিলে কি হয় মানে কোনো প্ৰব্লেম নহয় অ'কে তো সেইটো কাৰণে তো নিজৰ নিডছটো চিলেক্ট কৰা লাইক বোলে মই নিজেই কিবা মটিভেশ্যন টাইপৰ হওক কিবা কমেডি হওক মই তেনেকুৱা লং মানে 10 মিনিট 15 মিনিটৰ ভিডিঅ' বনাব দিয়া নাই জাষ্ট কথাটো বুজি লোৱা আগে তো লাইক শ্বৰ্ট 20-30 ছেকেণ্ডৰ হ'ব পাৰে কেতিয়াবা 1 মিনিটৰ হ'ব পাৰে কেতিয়াবা 2-3 মিনিটৰ হ'ব পাৰে ইটছ অ'কে নিজে বনোৱাৰ ক্ষেত্ৰত অবভিয়াছলি নিজে হেৰি কৰা তাৰ উপৰিও লাইক বোলে মই অকল ফুটবলৰ বস্তু ভাল পাওঁ নাই মই অকল ক্ৰিকেটৰ বস্তু ভাল পাওঁ নাই বোলে কিবা এক্ট্ৰেছৰ বস্তু ভাল পাওঁ ঠিক আছে নাই বোলে মই কিবা লাইক যিবিলাক মিনিষ্টাৰবিলাকে কিবা ভাষণ দিয়ে তাৰ বস্তুবিলাক ভাল পাওঁ ঠিক আছে তেনেকুৱা আমাৰ বহুত ইউটিউব চেনেল আছে বহুত ফেচবুক হেৰি আছে ঠিক আছে মই ডাইৰেক্টলি নাম নলওঁ কিন্তু আজিলৈ যিমান ফেচবুক চলাইছে টিকটক চলাইছে চবতে ছেম কণ্ডিশ্যন অ'কে কোনো ধৰ লাইক সলমান খানৰ আমি যিমান ভিডিঅ' দেখিছোঁ বা কিবা চাৰিৰ ক্ষেত্ৰত ৰাহাত ফাটেহ আলি খানৰ যিমান ভিডিঅ' দেখিছোঁ সেইবিলাক সিহঁতে নিদিয়ে এনেকুৱা বহুত কিছুমান বেলেগ মানুহ থাকে ঠিক আছে সিহঁতে কি কৰে শ্বৰ্ট কাটি ভিডিঅ' বনায় লাইক তুমি ইউটিউবতে এজন মানুহৰ স্পীচ এটা চালা লাইক ভাষণ হওক কিবা কৌতুক হওক যিয়ে নহওক চাই তুমি তাৰ পৰা শ্বৰ্ট বোলে এই পাৰ্টটো ভাল লাগিছে 8-10 ছেকেণ্ডৰ বা 20-30 ছেকেণ্ড এই পাৰ্টটো ভাল লাগিছে সেই পাৰ্টটো তুমি কাটি তুমি তোমাৰ নিজৰ ছ'চিয়েলত আপলোড দিয়া ইয়াত কপিৰাইট ফেক্টৰ কিছুমান আহে সেইখিনি আমি প্ৰেক্টিকেলি যদি কৰিবলৈ ইচ্ছুক হোৱা দেন অবভিয়াছলি আমি ষ্টেপ বাই ষ্টেপ যেতিয়া গাইড কৰিম তেতিয়া মই মানে বুজাই দিম ঠিক আছে কিন্তু কথাটো হৈছে তেনেকৈ দি আপলোড কৰা ষ্টাৰ্ট কৰা আৰু অবভিয়াছলি মানুহে তেতিয়া কি হ'ব বস্তুটো চোৱাৰ ষ্টাৰ্ট কৰিব তেতিয়া যেতিয়া তাৰ ফলোৱাৰ বাঢ়ি যাব তেতিয়া অট'মেটিক স্পনচাৰশ্বিপৰ থ্ৰু দি বা এফিলিয়েট মাৰ্কেটিঙৰ থ্ৰু দি লাইক মই এফিলিয়েট মাৰ্কেটিঙৰ এক্সাম্পলতে মানে 50+ হৈ সেই কোৰ্চটো মই এক্সাম্পল কৈছিলোঁ যে লাইক সলমান খানৰ কথাটোৱে ক'লোঁ ঠিক আছে সলমান খানে ধুনীয়া এটা টি-চাৰ্ট পিন্ধি আজি বোলে আহিছে তো সেই টি-চাৰ্টৰ এফিলিয়েট লিংক ফ্লিপকাৰ্টত পায় নে এমাজনত পায় এফিলিয়েট লিংক থৈ দিবা তো সেই ভিডিঅ'টো যিমান মানুহে চাব তাৰ কাৰণ যিমান মানুহে চাব পচিবল আছে কি সেইবিলাক সলমান খানৰ ফেন হয় তো সিহঁতে কি কৰিব 100জন মানুহে চাই যদি মেবি এজন বা দুজন মানুহে তাৰ পৰা টি-চাৰ্টটোত ক্লিক কৰি টি-চাৰ্টটো কিনাত কিন্তু সিহঁতে কুণ্ঠাবোধ নকৰে কাৰণ সিহঁতে সলমান খানক ভাল পায় ঠিক আছে চ' টি-চাৰ্টটো মেবি আমাৰ যিটো কোৱালিটি থাকিব সেইটো মেবি 200-300-500 টকাৰ ভিতৰত হ'ব পাৰে মেবি বা তাতকৈ দামী হ'ব পাৰে যিয়ে নহওক কথাটো হৈছে তেনেকৈ ইনকাম এটা কৰিব পাৰে তো ভিডিঅ' মাৰ্কেটিঙত ভাল স্কোপ আছে ভিডিঅ' বহুত মানুহ চলে আজিকালি ইণ্ডিয়াতো ক'বই নালাগে চবতে ভিডিঅ' চব মোবাইলতে ভিডিঅ' যিকোনো মানুহে 5 মিনিটৰ কাৰণে ৰেষ্ট ল'লে কিবা এটা ভিডিঅ' লগাই লয় তো তেনেকৈ কৰা ষ্টাৰ্ট কৰা ঠিক আছে এইটো এটা বহুত ভাল মাৰ্কেটিং আৰু মই হাইলি ৰিকমেণ্ড কৰোঁ এটা ভিডিঅ' এডিটৰ যদি লেপটপ আছে তেন ভাল কথা লেপটপ নহ'লে মোবাইলত কাইন মাষ্টাৰ আছে পাৱাৰ ডাইৰেক্টৰ আছে এই দুটা ভিডিঅ' এডিটৰে মই ৰিকমেণ্ড কৰোঁ তো তাত ভিডিঅ' এডিট কৰা চিম্পুল কোনো ডাঙৰ কাম নহয় মই শিকাই দিম চব 5 মিনিট নালাগে এটা ভিডিঅ' বনাওঁতে ঠিক আছে ভিডিঅ' 5 মিনিট লাগে বনাই আপলোড দি দিলা ঠিক আছে তেনেকৈ ডেইলি বেছত যদি 2টা 3টা 5টা 10টা যিমান পাৰা চোৱা যিমান পাৰা ভিডিঅ' বনাই থাকিবা দি থাকিবা অট'মেটিকেলি আই কেন গেৰাণ্টি ইউ কি এমাহৰ ভিতৰত এটা ভাল পজিশ্যন আহি যাব ঠিক আছে আৰু তাৰ উপৰিও এফিলিয়েট মাৰ্কেটিঙৰ থ্ৰু দি বা ৰিচেলিঙৰ থ্ৰু দি তাৰ পৰা ইনকাম কৰি থাকিব পাৰিবা আৰু যদি তাৰ ফলোৱাৰ বাঢ়ি যায় দেন মানে কাণ্ট ইমেজিন কি তাৰ পৰা কিমান ধৰণৰ বেনিফিট আহিব পাৰে অ'কে ইন শ্বৰ্ট ফাৰ্ষ্ট নিজৰ নিজৰ কেটেগৰী চিলেক্ট কৰা তাৰপিছত বনোৱা ষ্টাৰ্ট কৰা এতিয়া প্ৰচেছটো মই কৈ যাওঁ অলৰেডি ইয়াত গম পাই গৈছে কেনেকৈ কৰিব লাগে ঠিক আছে তো আমি প্ৰচেছৰ ভিডিঅ'লৈ যাওঁ